হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল এণ্ড আজি আমাৰ ভণ্টি ৰুমলৈ যাবগৈ আকৌ চ' তাইক থ'বলৈ মই ঘাটলৈ যাম চ' ভিডিঅ'টো চাই থাকিব তো গাইজ এয়া হৈছে মোৰ ভণ্টি চাই ল'ব ইমান ব্লেক হাতী নামটো কৈ দিয়া আকৌ অনামিকা দলে অঁ তাইৰ নাম অনামিকা দলে চ' গাইজ আগতে আমি ৰুমত আছিলোঁ কিন্তু বস্তু বাহানি খুব তাকৰকৈ নিছোঁ এইজনীক চাওক কিমান বস্তু নিছে চাই লওকচোন এয়া চাওকচোন পূৰা ঘৰখনে উঠাই নিছে কিমান বস্তু নিছে ইমান কেইটা এটা দুটা তিনিটা এইটো কেনেকৈ দিবা তেনে বাইকত তো গাইজ যাবলৈ ৰেডি আমি এয়া হৈছে মা আৰু দাদা আৰু এতিয়া আমি যাওঁ গাইজ গৈ থাকোঁতে কি হ'ল চাই লওকচোন একদম মানে নক'ব আৰু কি হৈ গ'ল চব চাউল পৰি গ'ল এয়া একদম ইয়াত তলত লাগি মাটিত একদম বহুত দূৰলৈও পৰি গ'ল চাউল লোকচান হৈ গ'ল তো হেল্ল' গাইজ বৰ্তমান ঘাটলৈ পালোহি চাই লওক আপোনালোকে ইয়াতে টিকেট কাটিব লাগিব তো গাইজ যিহেতু দেখিলে অথনি আমাৰ ভণ্টিজনীৰ চাউল লৈ যোৱাটো পৰি গ'ল চ' নতুন বেগ এটা আনিছিলোঁ ইয়াত এই দুখ পাই চাগে তো গাইজ ভাবিছিলোঁ পাৰ হ'ম বুলি কিন্তু এতিয়া যোৱা নহ'ব আৰু চ' এতিয়া মই ভণ্টিজনীক ইয়াতে উঠাই পিনি ঘৰলৈ যামগৈ আৰু গাইজ আপোনালোকে নিশ্চয়কৈ জানিব যে যোৰহাট আৰু মাজুলী সংযোগী দলং নিৰ্মাণ হৈ আছে চ' অলপ আপোনালোকক মই জুম কৰি দেখুৱাই দিছোঁ সেয়া দলঙৰ খুঁটাকেইটা ভালকৈ চাই লওক ভালকৈ দেখা নাই তথাপিও বনাই আছে আৰু চাওকচোন এখন নাও আহি আছে যোৰহাট ফালৰ পৰা ইয়ালৈ এইকেইটা হৈছে খুঁটাকেইটাই তো গাইজ ভণ্টিক ফেৰীত উঠাইছোঁ আৰু তো উঠাই পিনি ইয়াত পঠাই দিম আৰু আমনি কৰি থাকে ঘৰতে নেৰে নাম লিখালি দে ভালেই দিয়া লাইফ জেকেট আছে ইয়াত কোনো প্ৰব্লেম নাই চ' ভালে হ'ব যাবা আৰু তাই নাই সোমোৱাই দিলোঁ আৰু গাইজ এতিয়া মই ওলাই যাওঁ আৰু ঘৰলৈ এইখনে যাব তো বলক গাইজ আমি যাওঁগৈ আৰু তো গাইজ কমেণ্ট কৰি জনাব আপোনালোকে ঘৰৰ পৰা দূৰত কেতিয়াবা পঢ়িবলৈ গৈ থাকি পাইছে নাই আৰু যদি থাকি পাইছে নিশ্চয়কৈ কমেণ্ট কৰি জনাব তো গাইজ মোৰ এই চেনেলটোক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব বাটনটো টিপিবলৈ নিশ্চয়কৈ নাপাহৰিব বাই গাইজ